বন্ধুসকল, ভাৰত হৈছে সংস্কৃতি, পৰম্পৰা, সমাজ, ভাষা আৰু বিভিন্ন খাদ্য সম্ভাৰে পৰিপূৰ্ণ এখন দেশ। ভাৰতীয় ব্যঞ্জনসমূহ সমগ্ৰ বিশ্বতে প্ৰসিদ্ধ। ভাৰতৰ এনে বহুতো ঠাই তথা জাতি জনজাতিৰ লোক আছে, যাক সেই ঠাই বা মানুহৰ খাদ্যাভ্যাসৰ বাবে জনা যায়। বন্ধুসকল, আজি আমি আপোনালোকক আমাৰ ভাৰতবৰ্ষত অৱস্থিত এনেকুৱা এখন ৰাজ্যৰ বিষয়ে যদি কওঁ, যিখন ৰাজ্যৰ খোৱা বোৱা, জীয়াই থকা প্ৰণালী, নীতি নিয়ম, সংস্কৃতি, পৰম্পৰা আৰু ভাষা একেবাৰে বেলেগ। বন্ধুসকল, আজি আমি আলোচনা কৰিম আমাৰ ভাৰতবৰ্ষৰ অসাধাৰণ ৰাজ্য নাগালেণ্ডৰ বিষয়ে। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত যদি আপুনি আমাৰ বিপুল ফেক্ট চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰক। বন্ধুসকল, নাগালেণ্ডৰ মুঠ জনসংখ্যা হৈছে 23 লাখতকৈ অধিক আৰু ৰাজ্যখনৰ জনসংখ্যা ঘনত্ব হৈছে 119 জন প্ৰতি কিলোমিটাৰ। ৰাজ্যখনত আপোনালোকে 4খন ডাঙৰ নদী চাবলৈ পাব, যি ইয়াত বসবাস কৰা খেতিয়কসকলৰ বাবে উপযোগী। বন্ধুসকল, ৰাজ্যখনত 80% লোক কৃষিজীৱী। বন্ধুসকল, নাগালেণ্ড পূৰ্বতে অসমৰ অংশ আছিল, কিন্তু স্বাধীনতাৰ পিছত 1963 চনৰ 1 ডিচেম্বৰ তাৰিখে নাগালেণ্ডক অসমৰ পৰা বিভাজিত কৰি ভাৰতৰ 16 সংখ্যক ৰাজ্য হিচাপে স্বীকৃতি দিয়া হ'ল। বন্ধুসকল, খোৱা বোৱাৰ ক্ষেত্ৰত ভাৰতৰ অন্য ৰাজ্যসমূহৰ তুলনাত নাগালেণ্ড একেবাৰে বেলেগ। ৰাজ্যখনৰ অধিকাংশ লোক নন ভেজিটেৰিয়ান। ৰাজ্যখনৰ সকলো লোকেই মাছৰ লগতে বিভিন্ন জীৱ জন্তুৰ মাংস প্ৰিয় ব্যঞ্জন হিচাপে গ্ৰহণ কৰে। বন্ধুসকল, নাগালেণ্ডত এনেকুৱা জীৱক তেওঁলোকে ব্যঞ্জন হিচাপে গ্ৰহণ কৰে, যি অন্য ৰাজ্যৰ লোকসকলে খাবলৈ ভয় কৰে। বন্ধুসকল, নাগালেণ্ড ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন ধুনীয়া ৰাজ্য আৰু নাগালেণ্ড নিজৰ আদিবাসী সংস্কৃতি আৰু খাদ্যাভ্যাসৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত। বন্ধুসকল, ৰাজ্যখনত মুঠ 42টা ভাষা কোৱা হয়, কিন্তু সৰ্বাধিক নাগামা ভাষা কোৱা হয়, যি আমাৰ অসমীয়া ভাষাৰ দৰে। ৰাজ্যখনৰ অৰণ্যত বিভিন্ন প্ৰজাতিৰ জীৱ জন্তুৱে ভৰি আছে আৰু এই ৰাজ্যখন 16,559 বৰ্গ কিলোমিটাৰ বিস্তৃত হৈ আছে। ৰাজ্যখন ক্ষেত্ৰফল হিচাপত 25 নম্বৰ স্থান দখল কৰিছে। বন্ধুসকল, ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ বজাৰ হৈছে ডিমাপুৰ বজাৰ। বজাৰখনত ভৰি দিয়াৰ লগে লগে আপোনাক এনেকুৱা লাগিব যে আপুনি যেন কোনো বিদেশী ঠাইলৈ আহিছে। বজাৰখনত আপুনি বিভিন্ন জীৱ জন্তুৰ মাংস চাবলৈ পাব। ইয়াত সৰ্বাধিক লোক নিগনি আৰু ভেকুলী ক্ৰয় কৰিবলৈ আহে। তাৰ উপৰি ৰাজ্যখনত এনেকুৱা জীৱ জন্তুৰ মাংস চাবলৈ পাব, যি আপোনালোকে কল্পনা কৰিব নোৱাৰিব। আৰু বন্ধুসকল, আপোনালোকে যদি কেতিয়াবা নাগালেণ্ড ভিজিট কৰে, তেনেহ'লে এইখন বজাৰত নিশ্চয় ভিজিট কৰিব। বন্ধুসকল, বিশ্বৰ সকলোতকৈ জ্বলা জলকীয়া হৈছে ভোট জলকীয়া, যি অসমৰ উপৰিও নাগালেণ্ডত চাবলৈ পোৱা যায়। এই জলকীয়া ইমান জ্বলা যে ইয়াৰ নাম গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডতো নাম অন্তৰ্ভুক্ত কৰা হৈছে। ৰাজ্যখনক 15খন জিলাত বিভক্ত কৰা হৈছে। বন্ধুসকল, নাগালেণ্ডৰ ৰাজধানী হৈছে কোহিমা চহৰ, ৰাজ্যখনৰ দ্বিতীয় বৃহত্তম চহৰ। বন্ধুসকল, নাগালেণ্ডে হৈছে ভাৰতৰ একমাত্ৰ ৰাজ্য যিখন ৰাজ্যৰ ৰাজ্যিক ভাষা হৈছে ইংৰাজী। তাৰ উপৰিও ইয়াত 42টা অন্য ভাষা কোৱা হয়। বন্ধুসকল, নাগালেণ্ডত প্ৰতি বছৰে 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈকে ৰাজ্যখনত হৰ্ণবিল ফেষ্টিভেল উদযাপন কৰা হয় আৰু এইটো ফেষ্টিভেল ৰাজ্যখনত বহুত আনন্দেৰে উদযাপন কৰা হয়। বন্ধুসকল, যদি আপুনি নাগালেণ্ডৰ সংস্কৃতি, ইতিহাস, ৰাজ্যখনত থকা লোকবোৰৰ বিষয়ে ভালদৰে জানিবলৈ হ'লে আপুনি এই উৎসৱত উপস্থিত থাকি ৰাজ্যখনৰ বিষয়ে ভালদৰে জ্ঞান অৰ্জন কৰিব পাৰিব। এই উৎসৱত নগা ব্যঞ্জন, লোকনৃত্য আৰু কিছুমান পুৰণি সাধু শুনিবলৈ পাব। ৰাজ্যখনত 90% লোক খ্ৰীষ্টান ধৰ্ম পালন কৰে। বন্ধুসকল, নাগালেণ্ডত 4খন প্ৰধান ৰেলৱে ষ্টেচন আছে, যাৰ ভিতৰত ডিমাপুৰ হৈছে সকলোতকৈ ডাঙৰ ৰেলৱে ষ্টেচন। তাৰ উপৰি ৰাজ্যখনত এখন বিমান বন্দৰো আছে। এইখন বিমান বন্দৰ ডিমাপুৰতে অৱস্থিত। এইখন ৰাজ্যত কয়লা, আইৰণ, চূণশিল, বিভিন্ন প্ৰাকৃতিক সম্পদ পোৱা যায়, যি ভাৰতৰ বিভিন্ন ৰাজ্যত পঠিওৱা হয়। আপোনালোকে জানি আচৰিত হ'ব, নাগালেণ্ড আমাৰ ভাৰতবৰ্ষৰ শিক্ষিত ৰাজ্যৰ ভিতৰত এখন। ৰাজ্যখনৰ সাক্ষৰতা হাৰ হৈছে 85%, যি অন্য ৰাজ্যৰ তুলনাত বহুত বেছি। বন্ধুসকল, নাগালেণ্ডত অন্য ৰাজ্যৰ তুলনাত 3% উৎসৱ উদযাপন কৰা হয়। সেইবাবে ৰাজ্যখনৰ লেণ্ড অফ ফেষ্টিভেল বুলি কোৱা হয়। ৰাজ্যখনৰ 80% লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। তাৰ ভিতৰত ধান, ঘেঁহু, মাকৈ, ধপাত অধিক মাত্ৰাত কৰা হয়। বন্ধুসকল, নাগালেণ্ডৰ জলবায়ুৰ বিষয়ে যদি কওঁ, তেনেহ'লে নাগালেণ্ডৰ জলবায়ু ঠাণ্ডা। সেইবাবে ৰাজ্যখনত প্ৰায় কম ভাগে গৰম পৰে। সেইবাবে ভাৰতৰ বহুসংখ্যক পৰ্যটক ইয়ালৈ গৰম দিনতে ফুৰিবলৈ আহে। নাগালেণ্ড অসম, অৰুণাচল প্ৰদেশ, ম্যানমাৰ আৰু মণিপুৰৰ লগত সংযুক্ত হৈ আছে। নাগালেণ্ডৰ লোকসকল গভীৰ স্বভাৱৰ আৰু সকলোৱে মিলা প্ৰীতিৰে থাকে। ৰাজ্যখনৰ প্ৰাকৃতিক সৌন্দৰ্য আপোনাৰ মুগ্ধ কৰি তুলিব। ইয়াত থকা ওখ ওখ পাহাৰ, সেউজীয়া অৰণ্য, ঠাণ্ডা জলবায়ু আৰু পাহাৰৰ ওপৰত বগাই যোৱা ৰাস্তা ইয়াত অহা সকলোকে আকৰ্ষিত কৰি তোলে। তাৰ উপৰিও নাগালেণ্ডত কাপোৰৰ ডাঙৰ ডাঙৰ বজাৰ চাবলৈ পাব। ইয়াত থকা বজাৰবোৰত আপোনালোকে কম টকাতে ভাল ভাল কাপোৰ ক্ৰয় কৰিব পাৰিব। বন্ধুসকল, ৰাজ্যখনৰ কোহিমা, ডিমাপুৰ, মকংচুং, নটংগী ৰাষ্ট্ৰীয় উদ্যান, খুনুমা, ৱাংখা, মন ভিলেজ আদিয়েই হ'ল ৰাজ্যখনৰ মুখ্য পৰ্যটনস্থলী।
তেনেহ'লে বন্ধুসকল নাগালেণ্ডৰ আমাৰ এই ভিডিঅ'টো ভাল লাগিলে যদি যিমান পাৰে শ্বেয়াৰ কৰিব, ভাল লাগিল লাইক কৰিব আৰু আপুনি যদি আমাৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।